নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ এই ভিডিঅ'টোলৈ স্বাগতম জনালোঁ। আজি আমি এই ভিডিঅ'টিত আলোচনা কৰিম উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ কিছুমান গুৰুত্বপূৰ্ণ ৰচনা, যিকেইটা এই অনুষ্ঠিত হ'বলগীয়া পৰীক্ষাত একেবাৰে অহাৰ চান্স আছে। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টি ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। এতিয়া মূল বিষয়টোলৈ আহিছোঁ। এইকেইটা অহাৰ চান্স আছে। 1 নম্বৰতে তোমাৰ প্ৰিয় সাহিত্যিক, 2 নম্বৰতে তোমাৰ প্ৰিয় গ্ৰন্থ, 3 নম্বৰতে মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান, নাইবা এনেকৈও আহিব পাৰে দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান, নাইবা বিজ্ঞান আৰু দৈনন্দিন জীৱন, নাইবা আধুনিক সভ্যতাত বিজ্ঞানৰ অৱদান। 4 নম্বৰতে মাদক দ্ৰব্য আৰু সমাজত ইয়াৰ কুপ্ৰভাৱ, 5 নম্বৰতে পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ, নাইবা এনেকৈও আহিব পাৰে পৰিৱেশ প্ৰদূষণ। 6 নম্বৰতে অসমৰ বানপানী আৰু প্ৰতিকাৰৰ উপায়, 7 নম্বৰতে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য, 8 নম্বৰতে অসমৰ বনজ সম্পদ সংৰক্ষণ, 9 নম্বৰতে অসমৰ প্ৰাকৃতিক সম্পদ। বন্ধু বান্ধৱীসকল, ভিডিঅ'টি চাই কেনে পালে কমেণ্ট বক্সত জনাব আৰু এনেকুৱা ভিডিঅ' চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কিবা নুবুজা থাকিলে কমেণ্ট বক্সত জনাব পাৰে।